নমস্কাৰ, স্বাগতম জনাইছোঁ স্মাৰ্ট গান ইউটিউব চেনেলটোলৈ। আপোনালোকে জানে এই চেনেলটিৰ জৰিয়তে চাকৰিৰ লগতে শিক্ষা সম্পৰ্কীয় বিভিন্ন তথ্য দিবলৈ যত্ন কৰি অহা হৈছে। আপোনালোকক আজি শিক্ষা সম্পৰ্কীয় এটি তথ্য জনাম যে যিসকল কেণ্ডিডেটে ফাৰ্ষ্ট ইয়াৰ ডিপ্ল'মা ইন পাৰামেডিকেল কোৰ্চেছ পঢ়িম বুলি আবেদন কৰিছিলে তেওঁলোকৰ বাবে খবৰ। পাৰামেডিকেল কোৰ্চেছত এডমিশ্যন ল'ম বুলি যি নেকি আবেদন কৰিছিলে তেওঁলোকৰ এটা কাউন্সেলিং হ'ব, ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং হ'ব আৰু সেই কাউন্সেলিংটো অনলাইন প্লেটফৰ্মত হ'ব জুমৰ জৰিয়তে। জুলাই 5 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত হ'ব। কোনে কোনে আবেদন কৰিছিলে আপোনালোকৰ নিশ্চয় মনত আছে। যদিহে মনত আছে আপোনালোকে এই নটিচটো ভালদৰে চাওক। 10+2 এক্সামিনেশ্যন পাছ কৰা PCB থাকিব লাগিব আৰু তেওঁলোকে ইয়াতে মানে জুম কনফাৰেন্সত বা জুম যি কাউন্সেলিং হ'ব তাতে যোগদান কৰিব লাগিব। দি কেণ্ডিডেট হু অবটেইন ফলোইং পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন 10+2 ক্লাছ examination in PCB may appear in the counseling through online based platform Zoom date wise. 5 তাৰিখ, 6 তাৰিখ, 7 তাৰিখ, 8 তাৰিখ, 9 তাৰিখ। 5 তাৰিখে কিমান পাৰ্চেণ্টেজ, কিমানৰ পৰা কিমান পাৰ্চেণ্টেজ আপোনালোকে চাই লওক। Actually, all candidates under PH quota, physically handicapped quota, 5 তাৰিখে আছে, up to 50% mark. তাৰপিছত according to merit list all category 77%ৰ ওপৰৰখিনি 5 তাৰিখে এই জুম প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ কাউন্সেলিং হ'ব। 6 তাৰিখে কোনখিনিৰ হ'ব 73 পৰা 77। আকৌ 7 তাৰিখে কিমান 71 পৰা 73। 8 তাৰিখে কিমান 69 পৰা 71 পাৰ্চেণ্টেজ পোৱাসকলৰ আৰু 9 তাৰিখে কিমান 66 পৰা 69 পাৰ্চেণ্টেজ পোৱাসকলৰ। গতিকে নিশ্চয় খবৰটি ভাল পালে আৰু সবিশেষ জানিবলৈ বা কেনেধৰণে জুমত এক্সামটো হ'ব তাৰ বাবে আপোনালোকে ৱেবছাইট চাওক www.dme.assam.gov.in আৰু dme.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে 3 জুলাই তাৰিখে আপোনালোকক এই জুমত কেনেধৰণে আপোনালোকে ইণ্টাৰভিউত বহিব লাগিব লিংকৰ সবিশেষ তথ্য 3 তাৰিখে জনাব, অৰ্থাৎ কাইলৈ জনাব। গতিকে সবিশেষ তথ্যৰ বাবে ৱেবছাইটটো ভিজিট কৰি থাকক, নাইবা আমাৰ এই চেনেলটো আপোনালোকে চাই থাকিব পাৰে। আৰু নিশ্চয় খবৰবিলাক ভাল পায় এই চেনেলৰ, আৰু যদিহে ভাল পায় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।